নমস্কাৰ মোৰ মৰমৰ চাই থকা সমূহ দৰ্শকবৃন্দলৈ। এখেতসকলে নেচাৰেল হিচাপে এখেতৰ বাগিচাত শাক পাচলিৰ খেতি কৰিছে আৰু ধুনীয়াকৈ লহপহকৈ বাঢ়ি আহি ফল ফুল দিছে। ইয়াত বেঙেনা, লেচেৰা মাহ, জলকীয়া, তিতা কেৰেলা ইত্যাদি কৰি সকলোবোৰ খেতি এখেতে কষ্টৰে কৰিছে, যাৰ ফলত তেখেতে ঘৰত ধুনীয়াকৈ খাব পাৰিছে আৰু বজাৰ কৰাৰ পৰাও এখেতে ৰেহাই পাইছে। এইবোৰ সকলোবোৰ নেচাৰেলি হিচাপে কৰা শাক পাচলি। ইয়াত কোনো ধৰণৰ বজাৰৰ ঔষধবোৰ প্ৰয়োগ কৰা হোৱা নাই। যদিহে আপোনালোকে এনেধৰণেৰে ঘৰত সৰু সৰু বাগিচা, কিটচেন গাৰ্ডেন তৈয়াৰ কৰি শাক পাচলিৰ খেতি কৰে, তেনেহ'লে আপোনালোকে অনাশায়ে বহি ঘৰত ধুনীয়াকৈ ফ্ৰেছ শাক পাচলি খাব পাৰিব। সেয়েহে আপোনালোকে এনেকৈ খেতি কৰিবলৈ শিকক আৰু বজাৰত নগৈ ঘৰতে বহি আৰামত বহি আপোনালোকে খাব পাৰে। তাৰ বাবে এনেকুৱা খেতি কৰিবলৈ আপোনালোকে যত্ন কৰক আৰু আগ্ৰহ প্ৰকাশ কৰক, যাতে ভৱিষ্যতে এনেকৈ আকৌ ভাল ধৰণে খেতি কৰিব পাৰে। তাৰেই মই কামনা কৰিছোঁ। আজিলৈ আহিছোঁ। জয় হিন্দ।